কেতিয়াবা আপোনাৰ লগত এনেকুৱা হৈছে নেকি আপুনি ৰুমৰ ভিতৰত আহে আৰু পাহৰি যায় কিয় আহিছিল টাইম চাবলৈ মোবাইলটো ওলাই লয় আৰু ইনষ্টাগ্ৰাম হোৱাটছএপ ফেচবুক এইবোৰ চেক কৰে কিন্তু টাইমটো চাবলৈয়ে পাহৰি থাকে গাড়ীৰ চাবি থৈ পাহৰি যায় আৰু সৰু সৰু কথা বহুত পাহৰি যায় যদি আপোনাৰ জীৱনতো এনেকুৱা হয় আপুনি গোটেই দিন লেজি ফিল কৰে কোনো কামত বেছি দেৰিলৈকে কনচেন্ট্ৰেশ্যন কৰিব নোৱাৰে ফ'কাছ কৰিব নোৱাৰে এক অদ্ভুত ধৰণৰ ফিল হৈ থাকে জীৱনত কি চলি আছে গমেই নাপায় তেন্তে এই কণ্ডিশ্যনটোক বুজি পোৱাটো আপোনাৰ কাৰণে বহুত জৰুৰী লো মটিভেশ্যনৰ এই ষ্টেজটোক ব্ৰেইন ফগ বুলি কোৱা হয় এজন উঠি অহা যুৱক তথা টিনেজাৰৰ ব্ৰেইন ফগে আপোনাৰ জীৱনত বহুত ধৰণৰ প্ৰব্লেমৰ সৃষ্টি কৰি দিয়ে আজি আমি জানো আহক আমাৰ জীৱনত হৈ থকা এই বিশেষ প্ৰব্লেমৰ বিষয়ে যাক ফিলটো সকলোৱে কৰে কিন্তু বেছিভাগেই এই প্ৰব্লেমৰ নামেই নাজানে তো হাই গাইজ ৱেলকাম টু দ্য চেনেল ব্ৰেইন ফগৰ কাৰণসমূহ হ'ল নম্বৰ 1 হৰম'নেল চেঞ্জ হৰম'নে আমাৰ ফিজিকেল মেণ্টেল আৰু ইম'চনেল গ্ৰোথত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু ইয়াৰ বেলেঞ্চত ইফাল সিফাল হ'লে আমাৰ মেমৰি অৰ্থাৎ স্মৃতিশক্তিত প্ৰভাৱ পেলায় আৰু ব্ৰেইনে তেতিয়া ব্ৰেইন ফগৰ নিচিনা সমস্যাৰ সৃষ্টি কৰে নম্বৰ 2 মাল্টিপল স্ক্লেৰ'চিছ ইয়াক সহজভাৱে ক'বলৈ হ'লে আপোনালোকে জানে যে আমাৰ ব্ৰেইনে শৰীৰৰ বাকী অংগবোৰক ছিগনেল পঠায় শৰীৰৰ কোনোবা অংগক লৰচৰ কৰিব লগা হ'লে বা কিবা হৰম'ন ৰিলিজ কৰিব লগা হওক গোটেই কাম আমাৰ ব্ৰেইনেই সম্পন্ন কৰে যেতিয়া ব্ৰেইনৰ যোগাযোগ অৰ্থাৎ কমিউনিকেশ্যন শৰীৰৰ বাকী অংগৰ লগত ভালদৰে নহয় শ্ল' হৈ যায় তেতিয়া আমাৰ চিন্তা শক্তি মনত ৰখা শক্তি বুজা ক্ষমতা এই সকলোবোৰতে এফেক্ট কৰে যাৰ ফলত ব্ৰেইন ফগৰ নিচিনা সমস্যাৰ সৃষ্টি হয় নম্বৰ 3 লেক অফ শ্লিপ অৰ্থাৎ টোপনি ক্ষতি হ'লে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমেই হৈছে সঠিক নিদ্ৰাৰ অভাৱ যাৰ প্ৰভাৱ আমাৰ ব্ৰেইনত বৰ বেয়াকৈ পৰে টোপনি ক্ষতিয়ে আমাৰ শৰীৰত সিমানেই প্ৰভাৱ পেলায় যিমান প্ৰভাৱ অত্যাধিক এলকহল কনজিউম অৰ্থাৎ মদ খালে পৰে কমকৈ টোপনি আহিলে আমাৰ ফ'কাছ আৰু কনচেন্ট্ৰেশ্যন কম হৈ পৰে আৰু যাৰ ফলত স্মৃতিশক্তিৰ লগতে ক্লাউডি থট আদিৰ সৃষ্টি হয় নম্বৰ 4 মেডিকেশ্যন যদি কিবা বেমাৰৰ কাৰণে আপুনি ঔষধ ব্যৱহাৰ কৰি আছে তাৰ ফলতো ব্ৰেইন ফগৰ সৃষ্টি হ'ব পাৰে যদি আপুনি অনুভৱ কৰে যে আপুনি ব্যৱহাৰ কৰি থকা ঔষধে আপোনাৰ স্মৃতিশক্তিত প্ৰভাৱ পেলাইছে তেন্তে অতি সোনকালে সাৱধান হওক আৰু ডক্তৰৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক নম্বৰ 5 ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন মোবাইল লেপটপ আদিৰ পৰা ওলোৱা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনে চকুৰ লগতে আমাৰ ব্ৰেইনত বহুত বেয়া প্ৰভাৱ পেলায় বিশেষকৈ ৰাতি শোৱাৰ আগতে মোবাইল ফোন ব্যৱহাৰ কৰিলে আমাৰ স্মৃতিশক্তিত প্ৰভাৱ পেলায় আৰু ব্ৰেইন ফগৰ নিচিনা সমস্যাৰ সৃষ্টি কৰে এই ডাঙৰ প্ৰব্লেমবোৰৰ বাহিৰেও মেণ্টেল প্ৰব্লেম যেনে ডিপ্ৰেশ্যন ক্ৰনিক ষ্ট্ৰেছ পলিউশ্যন আদিয়েও ব্ৰেইন ফগৰ নিচিনা সমস্যাৰ সৃষ্টি কৰে এতিয়া আমি জানো আহক ব্ৰেইন ফগৰ নিচিনা মানসিক সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ অৰ্থাৎ এইবোৰ দূৰ কৰিবলৈ আমি কি কৰিব লাগে গিভ ইউৰ ব্ৰেইন ছাম টাস্ক অৰ্থাৎ আপোনাৰ ব্ৰেইনক কিছুমান কাম দিয়ক যিমানে আমি ব্ৰেইন ফগৰ কবলত পৰোঁ সিমানে আমি ব্ৰেইনৰ ইউজ কমাই দিওঁ এনে সময়ত আমি আমাৰ ব্ৰেইনৰ কিছুমান পাজল ৰিজনিং আদি সমাধান কৰিব দিব লাগে তাকো নিৰ্দিষ্ট সময়ৰ ভিতৰত এনেধৰণৰ ইণ্টাৰেষ্টিং আৰু ৰিফ্ৰেছিং টাস্কৰ ফলত আমাৰ ব্ৰেইন এক্টিভ হয় আৰু ব্ৰেইন ফগৰ নিচিনা সমস্যা লাহে লাহে শেষ হৈ যায় কাট অফ ইয়ৰ স্ক্ৰীণ টাইম শোৱাৰ আগতে মোবাইল ইউজ কৰা বন্ধ কৰক আৰু লাহে লাহে আপোনাৰ ডেইলি স্ক্ৰীণ টাইম কম কৰক গেট এনাফ শ্লিপ যেতিয়া আপুনি শোৱাৰ আগতে মোবাইল ইউজ কৰা বন্ধ কৰে তেতিয়া আপুনি ন'টিছ কৰিব যে আপোনাৰ শ্লিপ চাইকেল লাহে লাহে ঠিক হৈছে আৰু আপোনাৰ সঠিকভাৱে টোপনি পূৰ হ'ব ধৰিছে নৰ্মেলি 7 পৰা 9 ঘণ্টা টোপনি অহাটো আমাৰ শৰীৰ তথা ব্ৰেইনৰ কাৰণে অতি আৱশ্যক ব্ৰেইন এক্সাৰচাইজ
যেনেকৈ শৰীৰক সুস্থ ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ আৱশ্যক, ঠিক তেনেকৈ ব্ৰেইনক সুস্থ ৰাখিবলৈ ব্ৰেইনৰ এক্সাৰচাইজৰ দৰকাৰ। ব্ৰেইনৰ বিভিন্ন ধৰণৰ এক্সাৰচাইজ ইউটিউবত উপলব্ধ তথা আপুনি ডক্তৰৰ পৰামৰ্শও ল'ব পাৰে আৰু এনেকৈ আপুনি ব্ৰেইন ফগ দূৰ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'বোৰ লাইক কৰক, কমেণ্ট কৰক, আপোনালোকৰ মতামতবোৰ জনাব। তো আজিলৈ এৰিছোঁ। থেংক ইউ।